আজিৰ ভিডিঅ'টো হ'বলৈ গৈ আছে বাকচৰ পৰা কাগজ উলিওৱা খেল, কিন্তু যি আহে এই কাগজখনত সেইটো কৰিব লাগিব মোৰ বন্ধু। বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিবাকে আহি গৈছে মোৰ বন্ধুজন, ইয়াতে আছে বাস্তৱ, আৰু সি কৰিব আজি মোৰ লগত কাম। তাৰে কাৰণে আছে এই বাকচটোত সেই কাগজখিনি যি কাগজত আহিব সেইখিনি কৰিব লাগিব মোৰ বন্ধুটোৱে, আৰু যোনখন কাগজ মই ওলাম সেইখন কৰিব মোৰ বন্ধুটোৱে, আৰু যোনখন কাগজত আহিব সেইখন কৰিম মই আৰু বন্ধুটোৱে। গাইস আজি এই বাক্সাটোৰ ভিতৰত যিমান কাগজ আছে ভাল ভাল মাহা মোৰ, আৰু গাইস বেয়া বেয়া মাহা ইয়াত পাতে পড়ব। বলকচোন চোৱা গাইছ, আৰু তাৰ কাৰণে আছে এইভাগে বস্তুখিনি, বলকচোন লিখক। আছে ইয়াৰ এইভাগে পেকেট হটুইল আৰু জালুক, টেঙা পাত আৰু গিলাচটা, ইয়াতে পানী উতল আৰু ইয়াতে নিমখ। বলক চাওঁ প্ৰথমখন কাগজ ওলাও, বলক প্ৰথম কাগজখন কাৰ ওলাম মই তল আছে যাব মই ওলাম এতিয়া গাইছ প্ৰথম কাগজখন। টান আহিলে ভাল আছিল গাইছ। টেঙা খোৱা গাইছ, মোৰ তাতে টেঙা খোৱাইছে মানে সেই কামটো কৰিব লাগিব বলকচোন ইয়াক টেঙা খোৱা এতিয়া। গাইছ মোৰ তাতে টেঙা আহি পাল এই দুটা, আৰু সেইটো খাব লাগিব দুটা দিছে না গাইছ, এতিয়া দুটা খাব। কেনে মোবাইলটো দেখি নষ্ট দেখি লিখাইছোঁ কেনে লেখি যাব। প্ৰথমটো অলপ সহজ আছিলে, আগৰ ঘৰটা আৰু বেছি ভয়ংকৰ হ'ব। আৰু গাইস দেখো গাইস ইধার ইয়ার পালা এগুলোসন কি টেকেলি ভাঙা। গাইস মোর এটা খাওয়া আছে বলছে টেকেলি ভাঙা, বলছেন একটু বলে এই আমার কান টেকেলি না ঠিক আমি খাতা মুক্ত দিলো গাইস, আৰু তুমি জাহান ললো। তুমি একবার লাঠি জোগাড় করে রব গাইস। তো গাইস লাঠি পাই গেলো, রব এটা কাপড় বান্ধি তাতে মারিব যাও, বান্ধি কেনে সেইটো মারিবলৈ যাও। তো কাপড় বান্ধি ই হাজু হইছে যাবলৈ আহ খাও কি মাছ লাগা বস্তু আছে। এতিয়া মাৰিলো আৰু এইটো ফুটাইলো, ভাঙিলে না ভাঙিলে গাইছো টুকটো খাইছি। বলকচোন বাৰী মৌল আৰু বাস্তৱ শাস্তি দিওঁ এটা বিৰাট টান আহিলে ভাল আছিল গাইছ। তো গাইছ এইবাৰ মই কাগজ ওলাই কেনে ইয়াক শাস্তি দিয়া টাইম হৈছে, এনে মৰা কাৰণে খালো লৈ পালো। সিকানকে ভৰাই থৈ দিছিলি তেতিয়া গাইছ, টেকেলি ভঙাখানে আহি আছে সেইকাৰণে ভৰাই থৈ দিছি। তো গাইছ ইয়াৰ কাৰণে আহিছে কাণত ধৰি উঠা বহা কৰা গীত গান। বলকচোন গাইছ এইটো চোৱা এইবাৰী বাস্তৱে কাণত ধৰি উঠা বহা দিয়াৰ কাৰণে সাজুৰি আছে চলিটো দে নিতুল কণ। আছে না 8 9 10 11 12 13 14 15 16 19 20 গাইছ ই 20 বাৰ কৰিল। বলকচোন চাওঁ এইবাৰী আৰু এখন কাগজ ওলাও, এইবাৰী ই দিব শাস্তি। তো গাইছ এইবাৰী কাগজখন কা ওলাব পাই ইয়াৰ মোৰ তো সহজ আহিব। নিম পাত খোৱা মই এতিয়া নিম পাত খাইছোঁ, বলকচোন চাওঁ। কেনেকুৱা লাগিছে? বিৰাট বেয়া গাইছ, সেইকাৰণে যাওঁচোন দ্বিতীয় কাগজখন ওলাবৰ কাৰণে। তো গাইছ এইবাৰ মই কাগজ ওলাই কাৰণে বাছৰ শাস্তি দিম, উঠাই লৈছোঁ ৰখাকৈ তাই দিলি ভাল আছিল টান। কি কৰিব লাগিব এইবাৰ এইবাৰ ইয়াতে পুচাপ কৰা তাকে এইবাৰ জান না 15 বাৰ পুচাপ কৰিব লাগিব। 1 2 3 4 5 6 8 9 10 আৰু 5 বাৰ তো কাই কৰিব 5 বাৰ আছে আৰু গাইস নোৱাৰো। তো গাইছ আৰু 3খান কাগজ মই দুখন আহিছে সৰি সেইকাৰণে ৰ'ব চাইখান কি আছে ওইবে তো হেউলা পাইছিলি জ্বলা পানী খা আইছি গাইছ। তাৰপৰা এইখান খাব লাগিব এইকেইটা জ্বলা পানী আৰু এই দুখন ওলাব সি, কাৰণ মই 2 বাৰ ওলাই পাইছোঁ সেইকাৰণে এই দুখন সি ওলাব। তো আমি জ্বলা পানীৰ ব্যৱস্থাটো কৰোঁ, জ্বলা পানী খোৱা আহিছে ৰ'ব। গাইস জ্বলা পানী খাব লাগিব। মই ওলাই কেনে মোৰ কাৰণে মই নিজে শাস্তি ওলাইছে গাইছ। নক'ব জ্বলা পানী গালে ক'ব আৰু হৈ যাব পাৰে, সেইকাৰণে কত চেষ্টা নকৰিব। এইটো মাত্ৰ ভিডিঅ'ত মনোৰঞ্জনৰ কাৰণে দেখা হৈছে। চাওক এবাৰ পানী খাম। কেনে লাগিছে? কি ভালে গাইছ, গাইছ নোৱাৰিম
নহ'লে এই জ্বলা পানী খাটো সেইকাৰণে এই যে বাকী দুখন কাগজ আছে সেইকাৰণে বইতা বাস্তৱে আমাৰ লগত খেলিম বুলি কয় সেইকাৰণে আমি আৰু এবাৰ কৰিব লগা হৈছে কণ পেপাৰ আছে Salt, pepper, season. তো ই ল'ব কাগজখন তাৰপিছত মই ল'ম পইচা Jollo chips. তো গাইছ জল চিপছ মানে জল চিপছটো নাই ইয়াতে আছে আমাৰ কি আছে হট হুইল আৰু তাতে আমি জ্বলা ভাঙি দিম সেইটো হৈ যাব জল হট হুইল জল আমাৰ কিবা বেলেগ আছিল কিন্তু আমি বেলেগ কৰিলোঁ গাইছ দাৰ নাপাব ৰ'ব আমি এইটো জল হট হুইল বনাওঁ বলক গাইছ মই খতম বুঝলি ৰাখাই তাকে বেয়া বেয়া কথা মই কিয় বনালোঁ গাইছ নাই কিবা কথা I'm hungry. হৈ গ'ল এইকাৰণে মানে আছে এখিনি বোলে এইখন খাব এইকাৰণে মই গোটেইখিনি খাব পাৰে এইটো মই পাছ কৰিছোঁ আৰু এখন কাগজ এইখন মই ওলাম গাইছ বিৰাট জাত হৈছে কিন্তু মই লাষ্ট কাগজখন ওলাম ইয়াৰ শাস্তিটো খোৱামেই মই কিবা না কিবা কিছু কষ্ট কৰাই ভয় ইয়াতে ৰ'ব গাইছ ল কি আহিছোঁ ওলো জেগা নেওতা মাতা 15 পৰা 1 লৈ এইটোতো বিৰাট সহজ হৈছে তই মাৰ Guys, 15, 14, 13, 12, 11, 10, 9, 8, 7, 6, 5, 4, 3, 2, 1. এইটো সহজ আছিল গাইছ কেমেৰাক বাজাব লাগিব সি সহজ মান দিছে গাইছ আজি কাৰণে কিমানটা সমাপ্ত কৰোঁ গাইছ লাষ্ট পাম নেক্সট কিবা নতুন টপিকতে কেতিয়া বাই বাই টাটা